ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়িবলগীয়া পাঠটি হ'ল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। নৱম শ্ৰেণীত তোমালোকে শিকিলা যে আমাৰ চাৰিওকাষে থকা পদাৰ্থবোৰ মৌল, যৌগ আৰু মিশ্ৰণৰ ৰূপত থাকে। বৰ্তমানে আমি 114টা মৌলৰ বিষয়ে জানো, কিন্তু তাৰ লগত তোমালোকে আৰু 4টা যোগ কৰি দিবা। তাৰপিছত আৰু 4টা মৌল আৱিষ্কাৰ হৈছে। 114টাৰ লগত 4 যোগ কৰিলে 118টা মৌলৰ বিষয়ে আমি জানো। 1800 চনত কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছিল। বিজ্ঞানীসকলে ভিন্ন ভিন্ন মৌলৰ আৱিষ্কাৰ হোৱাৰ পাছত মৌলবিলাকৰ ধৰ্ম, সিহঁতৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া প্ৰথমতে আমি পঢ়িম ডবাৰাইনৰ ট্ৰায়াড। 1817 চনত জহান উলফগেং ডবৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল আৰু তেওঁ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। তেওঁ কেৱল তিনিটা থকা মৌল কিছুমান এটা গোটত সজাইছিল আৰু প্ৰত্যেকটো গোটক তেওঁ ট্ৰায়াড নাম হিচাপে নামাকৰণ কৰিছিল। তেওঁৰ মতে এটা ট্ৰায়াডৰ মৌল তিনিটাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যদি আমি সজাওঁ, তেতিয়া মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান। তোমালোকে এতিয়া উদাহৰণ এটা দিলে বেছি ভালকে বুজি পাবা। ডবাৰাইনে এটা গোট চিনাক্তকৰণ কৰিছিল লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম। লিথিয়ামৰ পাৰমাণৱিক ভৰ 7, ছ'ডিয়ামৰ পাৰমাণৱিক ভৰ 23, পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39। ডবাৰাইনৰ মতে তেওঁ কৈছিল, যদি প্ৰথম মৌলটো আৰু তৃতীয় মৌলটো, তাৰমানে লিথিয়াম আৰু পটাছিয়াম, লিথিয়ামৰ পাৰমাণৱিক ভৰ 7 আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39। লিথিয়াম আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰৰ যদি আমি গড় মান লওঁ, তেতিয়া কি পাম? 7 + 39 / 2 = 46/2 = 23। তাৰমানে আমি কি পালো? মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰটো সমান পালো। এইটোৱে হৈছিলে ডবাৰাইনৰ ট্ৰায়াড। কিন্তু ইমানবোৰ মৌল থাকোঁতে ডবাৰাইনে কেৱল 3টা গোটহে চিনাক্তকৰণ কৰিব পাৰিছিল। আমি প্ৰথমটো পঢ়িলোঁ লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, তাৰপাছত কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। কেৱল 3টা মৌল ট্ৰায়াডহে তেওঁ চিনাক্তকৰণ কৰিব পাৰিছিল আৰু এইটোৱে আছিলে ডবাৰাইনৰ ট্ৰায়াডৰ এটা অসুবিধা বা সীমাবদ্ধতা। সেইবাবে ট্ৰায়াড হিচাপে শ্ৰেণী বিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰ উপযোগী নাছিল। তাৰপিছত নিউলেণ্ডছে কি কৰিলে? প্ৰচেষ্টা চলালে শ্ৰেণী বিভাজনৰ ওপৰত। মৌলসমূহ সেই সময়লৈ আৱিষ্কাৰ হোৱা মৌলসমূহৰ শ্ৰেণী বিভাজন কৰিবলৈ, আৰু তেওঁ এটা সূত্ৰ উলিয়ালে। সেইটো হৈছে নিউলেণ্ডছৰ অষ্টক সূত্ৰ। 1866ত জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। তোমালোকে বৰ্ধিত ক্ৰমত যেতিয়া তোমালোকে ডবাৰাইনৰ ট্ৰায়াড আৰু নিউলেণ্ডছৰ অষ্টক সূত্ৰ যেতিয়া পঢ়িবা, তোমালোকে মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই ল'ব লাগিব। এইটোৱে হৈছে সূত্ৰটোৰ মেইন পইণ্ট। নিউলেণ্ডছে কৈছিল, মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে এটা নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি পোৱা অষ্টক মৌলটোৰ ধৰ্ম প্ৰথম মৌলটোৰ লগত একেই আছিল। এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল আৰু ইয়াক কি বুলি কোৱা হয়? নিউলেণ্ডছৰ অষ্টক সূত্ৰ নামেৰে জনা গৈছিল। নিউলেণ্ডছৰ অষ্টক সূত্ৰটো পঢ়িবলৈ তোমালোকে সংগীতৰ স্বৰ শুনিছা, তোমালোকে জানা। সংগীতৰ স্বৰ কেইটা 7টা: সা, ৰে, গা, মা, পা, ধা, নি। তোমালোকৰ কিতাপখনত পেজ নম্বৰ 81ত তোমালোকে নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ টেবুলখন ধুনীয়াকৈ দিয়া আছে। তোমালোকে ভিডিঅ'টো চাওঁতে কিতাপখন মেলি পেজটো মেলি ল'বা। নিউলেণ্ডছৰ মতে কি কৈছিলে? এক নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি, তাৰমানে নিৰ্দিষ্ট মৌল লিথিয়ামৰ পৰা আমি যদি আৰম্ভ কৰোঁ, লিথিয়ামৰ পাছৰ অষ্টম মৌলটো হৈছে ছ'ডিয়াম।
লিথিয়াম আৰু ছ'ডিয়ামৰ ধৰ্মকেইটা কি পাইছিলে একে মিল পাইছিলে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্মসমূহ অষ্টম বেৰিলিয়ামৰ পিছত অষ্টম মৌলটো হৈছে মেগনেছিয়াম দুইটা ধৰ্ম কি পাইছিলে একে পাইছিলে এইটোৱে আছিলে নিউলেন্সৰ অষ্টক সূত্ৰটো এতিয়া নিউলেন্সৰ কিছুমান সীমাবদ্ধতা আছে কি আছে যে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল আৰু তাৰ পিছত প্ৰথম মৌলটোৰ লগত অষ্টম মৌলটোৰ কোনো ধৰ্মসমূহ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল বা মিল নাছিল 2 নম্বৰটো আছে নিউলেন্সে প্ৰকৃততে কেৱল 56টা মৌল বিষয়েহে জানিছিল আৰু ভৱিষ্যতেও কোনো অধিক মৌল আৱিষ্কাৰ নহব বুলি তেওঁ ধৰিছিল কিন্তু পৰৱৰ্তী কালত বহুতখিনি মৌল আৱিষ্কাৰ হোৱাৰ পাছত নিউলেন্সৰ এই অষ্টক সূত্ৰটো লগত খাপ খোৱা নাছিল 3 নম্বৰটো হ'ল নিউলেন্সে তেওঁ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌল স্থান দিলে তোমালোকে যদি টেবুলখন চোৱা তেতিয়া দেখা পাবা কোবাল্ট আৰু নিকেলৰ স্থান একেটা কোবাল্ট আৰু নিকেলৰ স্থান একেটাই আৰু ইহঁতক ফ্লৰিন ক্লৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্থানতে ৰখা হৈছে যিহেতু অথচ ইহঁতৰ ধৰ্মসমূহ বেলেগ বেলেগ ফ্লৰিন ক্লৰিন আৰু ব্ৰমিনৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ সৈতে যথেষ্ট পৃথক বা মিল নাই কোবাল্ট আৰু নিকেলৰ ধৰ্ম আইৰণৰ সৈতে কিছু মিলে যদিও ইয়াক কি হৈছে এই মৌলটোৰ পৰা বহুত আঁতৰত ঠাই দিয়া হৈছিলে এই তিনিটা আছিলে এই তিনিটা পইণ্ট হৈছে নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা এনেদৰে চালে নিউলেন্সৰ অষ্টক সূত্ৰটো কেৱল আমি পাতল মৌলবোৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা বুলি আমি দেখা পাইছিলোঁ এতিয়া আহিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ নিউলেন্সৰ অষ্টক সূত্ৰটো যেতিয়া নাকচ হ'ল তেতিয়া মৌলবিলাকৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ সম্বন্ধক উপস্থাপন কৰিব পৰাকৈ এটা নতুন কিছুমান সূত্ৰ উদ্ভাৱনৰ বাবে বহুতো বিজ্ঞানে কি কৰিছিলে প্ৰচেষ্টা চলাইছিলে তাৰে ভিতৰত আমি এতিয়া পঢ়িম মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ মেণ্ডেলিভে কৈছিলে যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে কেৱল 63টা মৌলহে বিষয়ে জনা গৈছিল তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল তাৰমানে শ্ৰেণীবিভাজন যেতিয়া মৌলবিলাকৰ যেতিয়া শ্ৰেণীবিভাজন কৰিলে তেতিয়া মেণ্ডেলিভে মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল এতিয়া মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ কিছুমান সফলতা আছে প্ৰথমটো হ'ল মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটা তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল 2 নম্বৰটো হ'ল মেণ্ডেলিভে তেওঁ তালিকাখনত কিছুমান খালী ঠাই এৰি থৈ গৈছিল আৰু এই খালী ঠাইবোৰক সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌল অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল আৰু তেওঁ কৈছিল যেতিয়া আৱিষ্কাৰ হ'ব তেতিয়া এই খালী ঠাইসমূহত মৌলসমূহ স্থান দিয়া হ'ব তৃতীয়টো হ'ল সম্ভ্ৰান্ত গেছৰ বিষয়ে তোমালোকে জানা সম্ভ্ৰান্ত গেছসমূহ আছিলে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এইবিলাক হৈছে অতিকৈ নিষ্ক্ৰিয় গেছ ইহঁতে বায়ুমণ্ডলত মুক্তভাৱে থাকিব পাৰে ইহঁতে বিক্ৰিয়া নকৰে পানী আৰু বায়ুৰ সৈতে কোনো বিক্ৰিয়া নকৰে আৰু সেইবাবে বায়ুমণ্ডলত এইবোৰক নিচেই কম মাত্ৰাত পোৱা যায় আৰু ইহঁতৰ আৱিষ্কাৰ হওঁতেও বহুত পলম হৈছিল যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়া কি কৰিলে তেতিয়া ইহঁতক তালিকাখনৰ ইতিপূৰ্বে থকা স্থান কোনো সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত কি কৰিলে সংস্থাপিত কৰিব পৰা গৈছিল আৰু এই পৰ্যাবৃত্ত তালিকাখন অন্যতম সাফল্য আছিল এই তিনিটা পইণ্ট কিন্তু মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ এটা সীমাবদ্ধতা আছিলে সীমাবদ্ধতাটো কি মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখনত হাইড্ৰজেনৰ স্থান
নিৰ্ণয় কৰিব পৰা নাছিল, এটা নিৰ্দিষ্ট স্থান হাইড্ৰজেনৰ দিব পৰা নাছিল। এইটো আছিলে মেণ্ডেলিভৰ পৰ্যাপিত তালিকাখনৰ মুখ্য সীমাবদ্ধতা। তেওঁ এই তালিকাখনত নিজৰ পৰ্যাপিত তালিকাখনত হাইড্ৰজেনৰ কোনো নিৰ্দিষ্ট এটা স্থান দিব পৰা নাছিল। এতিয়া আমি আজি ডবাৰায়নৰ ট্ৰায়াড, নিউলেন্সৰ অষ্টসূত্ৰ, মেণ্ডেলিভৰ পৰ্যাপিত তালিকা বিষয়ে অধ্যয়ন কৰিলোঁ। তাৰপিছত আমি আধুনিক পৰ্যাপিত তালিকাৰ বিষয়ে নেক্সট ভিডিঅ'টোত আমি পঢ়িম। আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ।